নমস্কাৰ, মই পৰিস্মিতা বৰাই আপোনালোক সকলোকে মোৰ চেনেল অষ্টআকাশত তেজাল পইলৈ স্বাগতম জনাইছোঁ। হঠাতে এজাক বৰষুণ আহিলে আৰু বৰষুণ জাক অহাৰ পাছত ভাবিলোঁ মই এটা সৰুকৈ ভিডিঅ' বনাই আপোনালোকলৈ আগবঢ়াই দিওঁ। মই ভিডিঅ' বনাবলৈ ছাদলৈ আহিলোঁ। অৱশ্যে তেতিয়া বৰষুণ জাক প্ৰায় এৰিছিলে, চিপ চিপকৈহে বৰষুণ দি আছিলে। মোৰতো বৰষুণত তিতি ভালেই লাগে আৰু ছাদত আহি দেখিলোঁ গোটেই চাৰিওকাষ খুব ধুনীয়াকৈ সেউজীয়া হৈ আছে, পৰিষ্কাৰ হৈ আছে। বৰষুণ জাক পোৱাৰ লগে লগে ফুলবিলাকো একদম খিলখিলাই উঠিছে। তাহাঁতৰ মাজত একদম পুৰা সজীৱতা আহি গৈছে। সিহঁতি যেন বৰষুণ জাক পাই খুব আনন্দিত হৈছে। এইফালে আকৌ বসন্ত অহাৰ উমান পাই কঁঠাল গছজোপাত বাৰুকৈ মচি পেলাইছে। এইবাৰ কঁঠাল বহুত খাবলৈ পাম। আপোনালোকে খাই কেনেকুৱা পায়? বৰষুণ জাকত তিতিবলৈ পাই মুৰ্গীকেইটা চাওকচোন কিমান আনন্দ, একদম পুৰা টিকটিকাই চোতালত চৰি ফুৰিছে। আপোনালোকে বাৰু বৰষুণত তিতি কেনেকুৱা পায় জনাবচোন এবাৰ।